চিল্ক হাউচৰ পৰা মই মণিমালা পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আকৌ নতুন কালেকশ্যন লৈ আকৌ নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ। আজি মই আকৌ আনিছোঁ আপোনালোকৰ ওচৰলৈ একদম গৰমত পিন্ধিব পৰা কমফৰ্ট কাপোৰ, যিবিলাক মানে গৰমত পিন্ধিবলৈও ভাল আৰু দামো কম, বহুত সস্তা, দামো কম আপোনাৰ গৰমত পিন্ধিবলৈ বহুত ভাল। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। যদি কাপোৰ ভাল লাগে তাৰ পৰা কিবা কাপোৰ বুক কৰিব। মই মোৰ ফোন নাম্বাৰ দিয়া আছে 8011533804 আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, এতিয়া মই দেখাই যাওঁ তেতিয়াহ'লে। একদম এইটো দেখিছেনে, অৰেঞ্জ কালাৰৰ নুনি কাপোৰ, মানে গাড়ীয়া নুনি, একদম বহুত আৰাম হয়। এই কাপোৰযোৰ সকলোৰে প্ৰায়ভাগৰে থাকে, কিন্তু পিন্ধিবলৈ বহুত আৰাম। মানে কি হয়, এযোৰ দুযোৰ নহয়, তিনিযোৰ লওক, তিনিটা কালাৰ লওক আপোনালোকে। ইমানেই কাপোৰবোৰ আৰাম, নিশ্চয় সকলোৱে পিন্ধিবলৈ গম পাইছেই। মন গ'লে এদিন অৰেঞ্জ পিন্ধিলে, মন গ'লে এদিন ৰেড পিন্ধিলে। এয়া চব দেখিছেনে, এইখন মেখেলাখন আৰু আহল বহল থাকে মেখেলাখন, আৰু কাপোৰ এইবোৰ ধুলেও ভাল, মানে একো বেয়া হৈ নাযায়। আৰু দামো একেবাৰে সস্তা, মাত্ৰ 1150 টকা। দামো বহুত বেছি নহয়, মাত্ৰ 1150 টকা। আৰু একদম গৰমত পিন্ধিবলৈ একদম গাত থাকে নে গমেই নাপায়। গৰমত যেতিয়া কাপোৰযোৰ পিন্ধা হয় একদম আৰাম লাগি থাকে, একদম গাত থাকে নাথাকে গমেই নাপায়। ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিবলৈ। যদি আপোনালোকৰ ভাল লাগে কাপোৰবোৰ, তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি পেলাই বুক কৰিব। বহুত ধুনীয়া কাপোৰবোৰ, একদম গৰমত পিন্ধিবৰ কাৰণে বহুত কমফৰ্ট হয়। ঠিক আছে, আৰু বৰ্তমান নামঘৰত সকাম নিকাম খাবৰ কাৰণেও বহুত, নামঘৰলৈ সকলো গৈ আছে, সকাম নিকাম খাবৰ কাৰণেও বহুত সুবিধা। আৰু যিহেতু বৰ্তমান কি হৈছে, ভাদ মাহ আহি আছে, গতিকে মই বগা কাপোৰৰ কালেকশ্যন আনি থৈছোঁ। আপোনালোকক মই সকলোবোৰ বগা কাপোৰৰ কালেকশ্যন দেখুৱাম, একদম কম প্ৰাইজত। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। একদম কম প্ৰাইজত হোৱাইট কাপোৰৰ যোৰ দেখুৱাম। এতিয়া মই দেখুৱাইছোঁ, এইটো চকলেট দেখিছেনে, এই কালাৰটো বহুত ধুনীয়া। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি বুক কৰিব। বহুত ধুনীয়া এইযোৰ কাপোৰ। এইযোৰ হৈছে আপোনালোকৰ চকলেট কালাৰ। ইয়াতে যদি আপোনালোকে এটা চকলেটৰ ব্লাউজ পিন্ধে দেখিবলৈ বহুত ধুনীয়া লাগিব। গতিকে যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে লওক, একদম কোনো চিন্তা নকৰিব, একদম আহল বহল ধুনীয়া, সকলোৰে কাৰণে কাপোৰযোৰ হৈ যায়। আৰু একদম এযোৰ মানি কাপোৰ, একদম পূৰা মানি কাপোৰ, মানে য'তেই পিন্ধি যাওক, স্কুল পিন্ধি গ'লেও ভাল লাগে, আপোনালোকৰ নামঘৰ পিন্ধি গ'লেও ভাল লাগে, সকাম নিকাম খাবৰ কাৰণেও ভাল, যিখিনি ফেষ্টিভেলতে পিন্ধিবলৈ কাপোৰযোৰ ভাল। আৰু যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ সোনকালে বুক কৰি লওক, বহুত আৰামদায়ক কাপোৰ হয়। মাত্ৰ 1150 টকা, মাত্ৰ 1150 টকা। আৰু মই দেখুৱাওঁ এটা কালাৰ, এইটো গ্ৰীণ কালাৰ। এই কালাৰটো ভাল লাগে, ইয়াতে যদি এটা গ্ৰীণ ব্লাউজ পিন্ধা হয় ভাল লাগিব দেখিবলৈ। আপোনালোকে প্ৰায়ে গ্ৰীণ কাপোৰ বিচাৰিয়ে থাকে। যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ সোনকালে লওক। এইযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ, গ্ৰীণত আছে আপোনালোকৰ। এইটো কি হৈছে, গাড়ী দিয়া নুনি, বহুত আৰামদায়ক। ঠিক আছে, আৰু মই দেখুৱাওঁ আপোনালোকক এযোৰ গ্ৰীণ কটন কাপোৰ হ'ব দেই। আপোনালোকৰ কোনোবা দুগৰাকী মানে মোক বিচাৰিছিলে গ্ৰীণত লাগে আপোনালোকৰ যোৰ কাপোৰ। একদম কাপোৰযোৰ কমফৰ্ট, ধুনীয়া, পিন্ধিবলৈ বহুত ধুনীয়া, আৰামদায়ক। যদি ভাল লাগিছে আপোনাৰ কাপোৰযোৰ, এইযোৰ লওক, মাত্ৰ 650 টকা। বহুত ধুনীয়া এযোৰ কাপোৰ। যদি ভাল লাগিছে আপোনাৰ কাপোৰযোৰ লওক, বহুত ধুনীয়া এযোৰ কাপোৰ, সেউজীয়া। আৰু ইয়াতে থাকিব এইযোৰ সেউজীয়া ব্লাউজ থাকিব, ব্লাউজটো থাকিব। আৰু এইখন মেখেলাখন যদি ভাল লাগিছে আপোনালোকে, যদি ভাল লাগিছে তেতিয়াহ'লে কাপোৰযোৰ সোনকালে বুকিং কৰি লওক। বহুত ধুনীয়া এযোৰ কাপোৰ, বহুত ধুনীয়া এযোৰ কাপোৰ। যদি ভাল লাগিছে আপোনালোকে লওক, যিসকলে বিচাৰিছিলে তেওঁলোকে লওক, মাত্ৰ 650 টকা, মাত্ৰ 650 টকা। বহুত ধুনীয়া কাপোৰ, একদম কটন কাপোৰ। ঠিক আছে, মানে গৰমত পিন্ধিবলৈ বহুত ভাল। আৰু এই গ্ৰীণৰ কালাৰটো একদম মৰম লগা, দেখিছেনে, এই গ্ৰীণৰ কালাৰটো মৰম লগা। এনেকুৱা কটন যোৰা মোৰ ওচৰত বহুত আছে বাৰু, মই আপোনালোকক দেখাই থাকিম ভিডিঅ'বিলাকত, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। মই এনেকুৱা কটন কাপোৰৰ যোৰাও বৰ্তমান আনি থৈছোঁ, আপোনালোকক লাহে লাহে দেখাই থাকিম। লাইভ কৰিবলৈ ইমান দিগদাৰ হয়, মানে একেবাৰে টাৱাৰটোৱে ডিষ্টাৰ্ব কৰি থাকে। লাইভ কৰি মাজে মাজে কাটি দিবলগীয়া অৱস্থা হৈছে মোৰ, গম পাইছেনে। লাইভ কৰি কাটি দিবলগীয়া হৈছে। গতিকে মই ভিডিঅ' বনাই দেখাই আছোঁ। আপোনালোকে যিসকলৰ ভাল লাগে সেই কাপোৰবোৰ ল'ব। এইবাৰ মই দেখুৱাওঁ আপোনালোকৰ এচি কটন।
এচি কটন এইবোৰ বৰ ধুনীয়া ধুনীয়া কালাৰ আহিছে। এই কালাৰবিলাক গৰমত পিন্ধিবৰ কাৰণে ভাল মানে, আৰু কাপোৰযোৰ একদম পাতলা ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ আপোনালোকে বুক কৰি ল'ব, মাত্ৰ 950, 950 টকা। কাপোৰৰ কোৱালিটিটো ভাল দেই, আপোনালোকে কাপোৰযোৰ ল'লে গম পাব কাপোৰৰ কোৱালিটিটো বহুত ধুনীয়া। মানে কি হৈছে বেছি খেংখেঙীয়া নহয়, গতিকে আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকে লওক, মাত্ৰ 950 টকা। কাপোৰৰ কোৱালিটি মোৰ যিসকলে চাবলৈ মন যায়, কাপোৰযোৰ হাতেৰে চুই চাবলৈ মন যায়, যিসকল মোৰ দোকানলৈ আহিব, একদম বহুত ধুনীয়া কাপোৰৰ কোৱালিটি। যদি আপোনালোকৰ ভাল লাগে তেতিয়া আপুনি কাপোৰযোৰ ল'ব, মানে কাপোৰযোৰ ধুই দিলে মানে সোনকালে বেয়া হৈ নাযায়। আৰু গোটেই গাত মানে বেছি সেৰেঙা বুটা নহয়, মানে ঘন ঘন বুটা আছে, মানে সেৰেঙা বুটা নহয়, মানে বুটাবিলাক ঘন ঘনকৈ আছে। সেৰেঙা নহয়, যিবোৰ কাপোৰ অকণ দামটো কম থাকে, এটা তলিতা বুটা থাকে, কিন্তু এইবোৰ দেখিছেনে একদম ঘন ঘন বুটা আছে। গতিকে ইয়াৰ দাম মাত্ৰ কিমান ক'লোঁ মই 950, 950 টকা। আৰু এইখিনি ব্লাউজ কি চাদৰৰ পাৰিখিনি কাপোৰযোৰ মানে একদম বেছি বুটা আছে, বেছি ঘন ঘন বুটা আছে। যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰি লওক, মাত্ৰ 950 টকা, মাত্ৰ 950 টকা। এতিয়া মই দেখুৱাওঁ আৰু এটা কালাৰ। এই কালাৰটো বহুত ধুনীয়া, দেখিছেনে? এইটো কালাৰ বহুত ধুনীয়া, একদম কফি কালাৰ হয়। কফিত যেতিয়া আপোনালোকৰ চকলেটে কাম কৰে, কামতকৈ হোৱাইটে কাম কৰে, সঁচাকৈ কাপোৰযোৰ দেখিবলৈ বহুত ধুনীয়া হৈ যায়, দেখিছেনে? এয়া যদি ভাল লাগিছে আপোনালোকে লওক, এই কাপোৰযোৰ বহুত ধুনীয়া। ইয়াৰ মূল্য মাত্ৰ 950 হয়, মাত্ৰ 950 টকাত। কাপোৰৰ কোৱালিটি ভাল, ডাঠ পিচ কাপোৰ ডাঠ পিচ। মানে কি হৈছে আপোনালোকৰ ধুই দিলে সোনকালে কাপোৰযোৰ মানে খুপখুপীয়া হৈ নাযায়। কাপোৰযোৰ ধুই দিলে সোনকালে খুপখুপীয়া হৈ নাযায়, কিয়নো কাপোৰবোৰ সকলোৱে পিন্ধিছে, সকলোৱে গম পায়। গতিকে আপোনাৰ কাপোৰৰ কোৱালিটি সকলোৱে গম পায়, মই বেছিকৈ অৱগত কৰিবৰ প্ৰয়োজন নাইকিয়া। হ'লেও মই কৈছোঁ যে কাপোৰৰ কোৱালিটি ভাল, আপোনালোকে সোনকালে মোৰ দোকানলৈ আহি পেলাই কাপোৰবোৰ ক্ৰয় কৰক, মাত্ৰ 950 টকা। আৰু মই কালাৰ দেখাই যাম ইয়াত, ইয়াৰ কালাৰ দেখাই যাম বাৰু। এই কালাৰটো সঁচাকৈ বহুত মৰম লাগিছে ন? যদি ভাল লাগিছে আপোনালোকে বুক কৰিব। এইটো পিংক কালাৰ, এইটো কমন কালাৰ। এই কালাৰটো প্ৰায় মানুহৰে থাকিলেও মানুহবিলাকে এই কালাৰটো ভাল পায় ন? মানে এই মহিলাসকলৰ এই কালাৰটো খুব এট্ৰেক্টিভ কালাৰ হয়। পিংক কালাৰটো খুব এট্ৰেক্টিভ, মানে সকলো ক'লা বগা, মানে যেনেকৈ স্কিনৰ কালাৰ নহওক, সকলোকে চাজি আছে ন কালাৰটো। গতিকে সকলো মানুহে এই কালাৰটো ভাল পায়, কিয়নো সকলোকে ভাল লাগে, একদম এটা এট্ৰেক্টিভ কালাৰ হয়। ঠিক আছে, যদি ভাল লাগিছে এই কালাৰটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ থৈ দিব, মোলৈ হোৱাটছআপ কৰিব। এইযোৰৰ মূল্য একেই 950। এইবোৰ বৰ্তমান গৰমত পিন্ধিবৰ কাৰণে ভাল। এনেকুৱা কাপোৰবোৰ অৱশ্যে কেতিয়াবা কম দামতো পায়, মনত ৰাখিব, কম দামত কাপোৰযোৰ কোৱালিটি বেষ্ট কৰিব। আপোনালোকে এই কাপোৰযোৰ নি পেলাই কম দামী কাপোৰযোৰৰ লগত যদি আপুনি কম্পেয়াৰ কৰিব, যদি আপুনি তুলনা কৰিব, তেতিয়াহে গম পাব যে সঁচাকৈ কাপোৰবোৰ কেনেকুৱা। মানে কিয়নো আমি ফাঁকি দি আপোনালোকৰ কাপোৰ বিকিবলৈ নাযাওঁ, ঠিক আছে? একো নাই, যদি আপোনালোকৰ কম দামত কাপোৰযোৰ কিনিবলৈ মন যায় কমতে কিনিব, যদি দাম বেছি পাইছে। কিন্তু যদি ভাল অকণমান ডাঠ পিচ কাপোৰযোৰ কিনিবলৈ মন যায় তেতিয়াহ'লে কাপোৰযোৰ আপোনালোকে ক্ৰয় কৰক, মাত্ৰ 950 টকা। বহুত ধুনীয়া এযোৰ কাপোৰ দেই, কাপোৰযোৰৰ কোৱালিটি ভাল, কাপোৰযোৰৰ কোৱালিটি ভাল দেই। আৰু এটা কালাৰ আছে, এই কালাৰটো ধুনীয়া দেখিছেনে? এইটো কালাৰ ধুনীয়া, এই কালাৰটোও ভাল লগা এটা কালাৰ। একেই আপোনালোকৰ এয়া বুটাখিনি আৰু এয়া থাকিব চাইড পাৰিখিনি। যদি ভাল লাগিছে আপোনালোকে এই কাপোৰযোৰো আপোনালোকে স্ক্ৰীনশ্বট মাৰি সোনকালে বুক কৰিব পাৰে। একদম বহুত ধুনীয়া এযোৰ মৰম লগা কাপোৰ, দেখিছেনে? বহুত ধুনীয়া এযোৰ মৰম লগা কাপোৰ। যদি আপোনালোকে কাপোৰযোৰ স্কিনত ভাল লাগিছে তেতিয়াহ'লে সোনকালে বুক কৰক। মই আপোনালোকক কেইখনমান চাদৰ দেখুৱাওঁ। একচুৱেলি গৰমত পিন্ধিবৰ কাৰণে বহুত ধুনীয়া কেইখন চাদৰ আছে, মানে একদম এই চাদৰকেইখন গৰমত পিন্ধিবৰ কাৰণে বহুত আৰামদায়ক হয়, একদম বহুত কমফৰ্ট হয় গৰমত পিন্ধিবৰ কাৰণে। দেখিছেনে ইমান ধুনীয়া এখন চাদৰ, মানে ঘিচা টাইপৰ কাপোৰ। চাদৰখন বহুত ধুনীয়া। যদি ভাল লাগিছে আপোনালোকে চাদৰখন বুক কৰক, মাত্ৰ এইখনৰ মূল্য 550 টকা। যদি ভাল লাগিছে আপোনালোকে চাদৰখন বুক কৰি লওক, বহুত ধুনীয়া এখন চাদৰখন, মানে আহল বহল দীঘল, একদম ধুনীয়া, দেখিছেনে? বহুত ভাল লগা এখন চাদৰ। যদি ভাল লাগিছে আপোনালোকে চাদৰখন বুক কৰি লওক, বহুত ধুনীয়া এখন চাদৰ। এইখন যে অকণমান স্কাই ব্লু টাইপৰ, এই কালাৰটো ধুনীয়া। এইবিলাক মানে স্কুললৈ বা ৰাফ ইউজ কৰিবৰ কাৰণে বহুত ভাল ৰাফ ইউজ কৰিবৰ কাৰণে, এক্সট্ৰা মেখেলাৰ লগত পিন্ধিবৰ কাৰণে বহুত ভাল, ঠিক আছে?
আৰু মই দেখুৱাম আৰু এটা কালাৰ আছে দেখিছেনে এইটো কালাৰ বৰ ধুনীয়া এই কালাৰটো বহুত ধুনীয়া একদম স্কাই ব্লু এইটো কালাৰৰ লগত যেতিয়া ব্লাউজ পিন্ধে মানে চাদৰখন দেখিবলৈ বহুত ধুনীয়া হ'ব গম পাইছেনে ইয়াৰ লগত যেতিয়া ব্লাউজ পিন্ধে আৰু লগতে মানে আপোনালোকে ইমাজিন কৰকচোন আপোনালোকে ইমাজিন কৰক যদি ইয়াৰ লগতে ব্লাউজ পিন্ধে মোৰ ব্লাউজ বাৰু মোৰ ওচৰত বৰ্তমান ব্লাউজ ৰাখিছোঁ যদি আপোনালোকৰ কাৰোবাৰ ব্লাউজ লাগে তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব সকলো ধৰণৰ ব্লাউজ মই ৰাখিছোঁ যদি মিলাই কাৰোবাক ব্লাউজো লাগে ব্লাউজো আপোনালোকক মই দিব পাৰিম ঠিক আছে এতিয়া এয়া চাওক দেখিছেনে ইমান ধুনীয়া চাদৰখন যদি ভাল লাগিছে আপোনালোকে এইখন ল'ব পাৰিব একদম মানে কি গৰমত পিন্ধিবৰ কাৰণে বহুত ভালেই গম পাইছেনে গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল আৰু একদম ধুই দিলেও কাপোৰ চাদৰখন একো নহয় মানে কি হয় আপোনালোকৰ ৰং চঙো নাযায় কাপোৰ কোৱালিটি ভালেই হৈ থাকে এইবাৰ মই দেখুৱাওঁ কেইটামান কাপোৰ আপোনালোকক এই কাপোৰবোৰ একদম কম প্ৰাইজত দেখিছেনে একদম কম প্ৰাইজত হয় আপোনালোকৰ এইবোৰ আছে চেল বৰ্ডাৰ আছে ইয়াতে চেল বৰ্ডাৰ আছে একদম কম প্ৰাইজৰ কাপোৰ হয় এইবিলাক মাত্ৰ ইয়াৰ মূল্য 650 টকা মাত্ৰ ইয়াৰ মূল্য 650 টকা কণ্ট্ৰাষ্ট থাকিব এখন মেখেলা এখন চাদৰখন যদি ভাল লাগিছে আপোনালোকে গোটেই গাতে গোটা থাকিব সৰু সৰুকৈ যদি ভাল লাগিছে আপোনালোকে ল'ব পাৰিব মাত্ৰ 650 হয় এই কাপোৰবোৰ চান্দেৰী কটন টাইপত কি হয় আপোনালোকে কাপোৰটো বেয়া হৈ নাযায় দেই কাপোৰটো বেয়া হৈ নাযায় একদম চান্দেৰী কটন টাইপত যদি ভাল লাগিছে আপোনালোকে বুক কৰি ল'ব পাৰিব এইবোৰ দেখিছেনে ইয়াতে বুটা থাকিব আৰু ইয়াতে থাকিব মেখেলাখন কণ্ট্ৰাষ্টত যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু চাদৰখন কাপোৰটো বুক কৰক মাত্ৰ 650 হয় মাত্ৰ 650 টকা মাত্ৰ 650 টকা আৰু আহল বহল দীঘল দেই আপোনালোকে টেনশ্যন ল'ব নালাগে যে ছুটি নেকি চাদৰখন আচলতে বহুত দীঘল একদম বহুত দীঘল বহুত দীঘল দেখিছেনে বহুত দীঘল হয় চিন্তা কৰিব নালাগে একদম বহুত দীঘল যদি আপোনালোকৰ মন যায় এই কাপোৰবোৰ পিন্ধিবলৈ ভালেই গৰমত টাইম ইউজ কৰিবৰ কাৰণে বেয়া নহয় ভাল দেই যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰক এযোৰ মূল্য মাত্ৰ 650 টকা এনেকুৱা এটা কণ্ট্ৰাষ্টত মই আৰু এযোৰ কাপোৰ দেখুৱাওঁ এইটো হৈছে আপোনালোকৰ মেখেলাখন পিংকত পিংকত আৰু চাদৰখন থাকিব ইয়াত দেখিছেনে য়েল্ল' আৰু কি আছে আপোনালোকৰ য়েল্ল' আৰু পিংক এয়া এই কালাৰটো ভাল লাগিব যেতিয়া কাপোৰযোৰ ৰেডি হ'ব বহুত ধুনীয়া লাগিব যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰক বুক কৰক বহুত ধুনীয়া এযোৰ কাপোৰ য়েল্ল' আৰু পিংকত থাকিব মাত্ৰ 650 হয় মাত্ৰ 650 টকা যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে সোনকালে বুকিং কৰি লওক আৰু মই দেখুৱাওঁ এটা কালাৰ এইটো হৈছে কণ্ট্ৰাষ্ট নহয় যিসকলে কণ্ট্ৰাষ্ট কাপোৰ ভাল নাপায় তেওঁলোকে এইটো কালাৰ পিন্ধিব পাৰিব যিসকলে কণ্ট্ৰাষ্ট ভাল নাপায় তেওঁলোকে এইটো কালাৰ পিন্ধক পিংক কালাৰ দেখিছেনে পিংক কালাৰ যদি ভাল লাগিছে আপোনালোকে লওক মাত্ৰ 650 মাত্ৰ 650 টকা চেল বৰ্ডাৰ আছে দেখিছেনে চেল বৰ্ডাৰ আছে মাত্ৰ 650 যদি ভাল লাগিছে আপোনালোকে একদম কি হয় বুক কৰি কাপোৰটো সোনকালে লওক যদি ভাল লাগিছে ঠিক আছে আৰু যে মই কালাৰ দেখুৱাওঁ ইয়াৰে এইটো কালাৰ দেখিছেনে এইটো কালাৰটো বহুত ধুনীয়া এইটো হৈছে মুগা ৰঙত মানে কি হয় অকল বয়সস্থ মহিলাসকলে ভাল পায় অকল বয়সস্থ বুলি নহয় সকলোৱে ভাল পায় আমিও ভাল পাওঁ আমাকো ভাল লাগে পিন্ধিলে গতিকে সকলোৱে পিন্ধিব পাৰিব যদি মন যায় মুগা ৰঙৰ কাপোৰযোৰ পিন্ধিবৰ কাৰণে একদম টচ কালাৰত এযোৰ পিন্ধিব পাৰে একদম কটন হয় কাপোৰযোৰ কটন হয় পিন্ধিবলৈ একদম আৰাম ঠিক আছে বুজিছোঁ যদি ভাল লাগিছে আপোনালোকে লওক মাত্ৰ 650 কম দামতে কাপোৰ আপোনালোকে ভাল পিন্ধিব পাৰিব কাপোৰ বহুত লাগিলে মানুহক গতিকে কম দামতো কিছুমান খুব ভাল কাপোৰ থাকে এইবাৰ মই দেখুৱাওঁ এযোৰ হৈছে আপোনালোকৰ জয়পুৰী কটন এই কাপোৰটো বহুত ধুনীয়া একদম কাপোৰযোৰ পুৰণা ভালকৈ মাৰ থাকে দেখিছেনে কাপোৰযোৰ ধুনীয়া আপোনাৰ কাপোৰৰ কোৱালিটি বেছি ভাল যদি আপোনালোকে ভাল লাগিছে এনেকুৱা কাপোৰ কম দামতে এটা কোৱালিটি আছে মই দেখাম বাৰু কম দামৰ কোৱালিটি এটা আছে মানে এইযোৰ অকণ দামটো কম এযোৰ হৈছে মাত্ৰ হৈছে দাম 450 কিন্তু এইযোৰ দাম হৈছে 550 যদি ভাল লাগিছে আপোনাৰ কাপোৰযোৰ দহি বান্ধি কৰি থোৱা আছে একদম কাপোৰৰ কোৱালিটি একদম টান মানে আপোনাৰ
কি হৈছে এইবোৰ আগতে ওলাইছিলে মাজতে মানে কি হৈছিলে বন্ধ পেলাই এইটো কাপোৰ ওলাইছে এইটো ওলাইছে যে এইটো যদি ল'ব পাৰে এইটো ল'ব পাৰিব যে 450 আৰু এইযোৰ যদি লয় তেতিয়া লাগিব 5 ঠিক আছে এনেকুৱা মই কালাৰ দেখাই দিব আপোনালোকক এইটো কালাৰ দেখিছেনে প্ৰত্যেকটো কালাৰ ধুনীয়া প্ৰতিটো কালাৰে ধুনীয়া এইটো চব দেখিছেনে এইটো ধুনীয়া এই কাপোৰটো কি হয় মাৰটো মানে বহুত দিনলৈকে থাকি যায় মানে ভালেই হৈ থাকে কাপোৰযোৰ বেয়া হৈ নাযায় বহুত দিনলৈকে মাৰটো থাকি যায় এইটো হৈছে আপোনালোকৰ দেখিছেনে এইটো কি কয় নেভি ব্লু কালাৰ ইয়াৰ মানে প্ৰত্যেকটো কালাৰৰ ব্লাউজ লগত পিন্ধিলে কাপোৰযোৰ পিন্ধিলে ভাল হৈ যায় দেখিবলৈ আৰু এটা কালাৰ দেখুৱাম মই এইটো কালাৰ দেখিছেনে যদি আপোনালোকৰ ভাল লাগিছে কাপোৰবোৰ তেতিয়াহ'লে আপুনি স্ক্ৰীনশ্বট মাৰি কাপোৰবোৰ বুক কৰিব আকৌ মই নেক্সট ভিডিঅ' লৈ আহিম আজিলৈ মই ভিডিঅ' নেদেখাওঁ একদম ভাগৰ লাগিছে কিয় জানো মানে কি হৈছে আপোনালোকৰ ভিডিঅ' কৰিবলৈ আছিলে মৰি নাযায় খুব ভাগৰ লাগিছে যদি আপোনালোকৰ কাপোৰবোৰ চাই ভাল লাগিলে যদি মনৰ পচন্দৰ কিবা কাপোৰ আপোনালোকে পালে তেতিয়াহ'লে আপুনি কাপোৰবোৰ বুক কৰি ল'ব মোৰ নাম্বাৰ দিয়া আছে 80515304 নাম্বাৰ দিয়া আছে ঠিক আছে তেতিয়াহ'লে এতিয়ালৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ